চাদৰ মেখেলা নিপিন্ধিলে বেয়া নাপাব। কথা উৎপল শিৱম। আপুনি পুৰুষ হয়, কোনোদিন কোৱা নাই আপোনাক ধুতি পিন্ধিবনে চুট টাই। কোনোদিন চাপি দিয়া নাই সংস্কাৰী খোজকাটলৈ শিক্ষা বা কথা বতৰাৰ ধনী তত্ত্ব সমাজক থিয়াই। অনুকিয়াই দি মই যে নাৰী, জাপি নিদিব আপুনিও মোৰ দেশত চাদৰ মেখেলা বা শাৰী। এহাতে বজাৰৰ মোনাটোলৈ, আনহাতে সন্তানটি কমৰত থৈ, কঁকালৰ ভাঁজ উদঙাই, পেটৰ চৰ্বি দেখুৱাই পথে পথে চকুৰি ধৰ্ষিতা হ'ব নোৱাৰো মই। অথবা কম্পিউটাৰৰ কীবৰ্ডত দুখন হাত বুলাই থাকোঁতে সহকৰ্মী পুৰুষৰ লোলুপ চকু উন্মুক্ত পিঠিত মোৰ বাৰে বাৰে গৈ থমকি ৰয়। কৰ্তব্য সামৰিম নে দেহাটো আৱৰিম, বতাহে অৰুৱাই নিয়াৰ আঁচলৰ ফাঁকেদি নাভিৰ গভীৰতা জমি চাই কাষেদি যেতিয়া পুৰুষ নামৰ বাটৰুৱা পাৰ হৈ যায়। শাৰী মানে যদি শালীলতা, চাদৰ মেখেলা মানে যদি বৈধনতা, ক্ষমা কৰিব মোক, মই মানি ল'ব নোৱাৰিম তথাকথিত নিয়মবোৰ কেতিয়াবা। কুৰ্তি চুৰিদাৰ অথবা পটলুং যি ইচ্ছা মই পিন্ধিম, দেহা ঢাক খোৱাটোৱেই মোৰ শালীলতা। ব্যস্ত সময়ত ফুটপাথেৰে খোজকাঢ়ি গ'লে বা বজাৰত শাক পাচলি মোনা টানি ফুৰোঁতেই মই চাদৰ মেখেলা বা তথাকথিত বিবাহিত মহিলাৰ লেবেল মৰা শাৰীখন ৰুমত কমৰত খোজ মাৰি মই নিপিন্ধো। আপুনি বেয়া নাপাব। আপুনি গুজি দিয়া সংস্কাৰী পোচাকযোৰে কেতিয়াবা মোক অৰ্ধনগ্ন কৰি পেলাই ব্যস্ততাত খোজবোৰ খৰহলে বা হাত দুখন বোজা কঢ়িয়াই বন্দী হৈ ৰলে। সেয়ে কৈছো, কাহানি বা চাদৰ মেখেলা নিপিন্ধিলে বেয়া নাপাব, কিয়নো মোৰ বাবে যে কেতিয়াবা সংস্কৃতি বজাই ৰখাতকৈ শালীনতা বজাই ৰখাটোহে বেছ জৰুৰী হৈ পৰে।